তহঁতৰ পৰাই শিকিছো এই নিষ্ঠুৰতাৰ পাঠ। আৰু আমি এই ঘৰ সম্পত্তি অনাথ আশ্ৰমক দান হ'ব নোৱাৰে। কিয় 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 হ'ব নোৱাৰে? আৰে সম্পত্তি কিয় দিলো জানো? যেনে সেই অনাথ আশ্ৰম বিলাকত সিদ্ধাৰ্থৰ দৰে কিছুমান অনাথ ল'ৰা ছোৱালী মানুহ হৈ আৰে এইটো ল'ৰাই তহঁতৰ মাৰৰ কাৰণে কি কৰা নাই? এতিয়া জেদ ধৰিছে কিডনীটো বোলে তেওঁই দিব তহঁতৰ মাৰক। কীৰ্তি, তৰংগ, মই মোৰ সন্তানক উচ্চ শিক্ষিত কৰিলো, কিন্তু মানুহ কৰিব নোৱাৰি। তহঁতে কিন্তু সেই ভুলটো নকৰিবি দে। সন্তানক মানুহ হ'বলৈ শিকাবি। সিহঁতে যাতে মোৰ সন্তানৰ দৰে বিপদত মাক দেউতাকক এৰি থৈ নাযায় তাৰ সংস্কাৰ দিবি। আৰু পাৰিলে কবি যে সিহঁতৰ ককাক আছিল এজন ভাৰতীয় সেনাৰ উচ্চ বিষয়া, যি 17